হাই হেল্ল' নমস্কাৰ সকলোকে আদ্যভিকৰ অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। আজি ভাবিছোঁ মই মোৰ প্ৰথমটো ব্লগ ডিব্ৰুগড় বিশ্ববিদ্যালয় গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ পৰা আৰম্ভ কৰিম। আৰু এই ব্লগটো আৰম্ভ কৰাৰ আজি বিশেষ কাৰণ হৈছে যিহেতু মই বৰ্তমান এই বিভাগৰ নৱাগত হয় আৰু এই নৱাগতসকলৰ কাৰণে আমাৰ অগ্ৰজসকলে আমাৰ কাৰণে এটা ডিপাৰ্টমেণ্ট ফ্ৰেছাৰ্ছ পাতিছে। আৰু এই ফ্ৰেছাৰ্ছত মানে কি হ'ব কি নাই মই যিমান পাৰোঁ আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু যিহেতু চাদৰ মেখেলা ধুনীয়াকৈ পিন্ধিব পাৰোঁ বাৰু মই যিহেতু অসমীয়া ছোৱালী, কিন্তু মেখেলাখন খোজ দিয়াত মোৰ আজি এই কাপোৰযোৰত অলপ অসুবিধা এটা হ'ল। সেইকাৰণে মই তেওঁৰ ফিডবেকটো দিবই লাগিব এই ভিডিঅ'টোৰ দ্বাৰা। মোৰ ৱালমেট সংঘমিতা বা তেখেতে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ হয়। সংঘমিতা বাই বৰ ধুনীয়াকৈ মোক পিন্ধাই দিলে আৰু মই এতিয়া একদম পুতলাৰ দৰে বহি আছোঁ, যাবলৈ ৰেডি হৈ আছোঁ। লগৰবোৰ আহিলে মই যাম, যিহেতু মই এপিডিয়েশ্যনত থাকোঁ অমলপ্ৰভা দাস ছাত্ৰী নিবাসত। আৰু এতিয়া যাম আৰু লাহেকৈ, ৰ'দটো দিছে, লগৰখিনিও আহিব, লগৰখিনিৰ লগত একেলগে মিলি কৰি যাম আৰু যিমান পাৰোঁ আপোনালোকক দিবলৈ ভিডিঅ'টোত মানে মই দেখাব চেষ্টা কৰিম আৰু আপোনালোকে চাই থাকক। এতিয়া আমি গৈ থাকোঁ। এজনী এয়া দেখিছে ন, আমি আহি পালোঁ। এজনী জয়শ্ৰী হয়, তাই মানে গতি চাওঁ, কি গতি হ'ল তোমাৰ কৈ দিয়া এটা এক্সপিৰিয়েঞ্চ কি হ'ল? কি হ'ল? কথা হ'ল যে মোৰ কাপোৰ আহি পোৱা দেৰি হ'ল, যোৰহাটৰ পৰা আহিছে কাপোৰ। ছেকেণ্ড কথা হ'ল যে আহোঁতে মই মানে তলাপাত আৰু এখেত হৈছে আমাৰ শুভাংগিনী আছে, বহুত ধুনীয়া লাগিছে। কি হ'ল কোৱা এক্সপিৰিয়েঞ্চ? ধুনীয়া লাগিছে, দূৰলৈ গৈ দিয়া আকৌ, দেখাই দিওঁ আকৌ। এয়া দেখিছে। আৰু বাকীকেইজনী আহি আছে, লাহে লাহে মই দেখাব ট্ৰাই কৰিম বাৰু দেই। এতিয়া মই সিহঁতকে পালোঁ। এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিছে? এক্সপিৰিয়েঞ্চ তোমাৰ ঘৰ ক'ত ভণ্টি? সেইটো আমাৰ লগৰ দীপক। महेश्वरा गुरुर् साक्षात् परब्रह्म तस्मै श्री गुरुवे नमः। तस्मै श्री गुरुवे नमः। तस्मै श्री गुरुवे नमः। আমি গুৰু বন্দনা সকলোৱে গানৰ গুৰুৰত্নত আমি অনুভৱ কৰোঁ এই অদৃশ্যজনৰ আশীষ আমাৰ ওপৰত সদায়। গতিকে তোমালোকলৈ মৰম আৰু মোৰ সহকৰ্মী তনুজ আৰু আমাৰ অলৰেডি আমাৰ অধ্যক্ষ মহোদয় প্ৰফেচাৰ প্ৰবীণ গগৈ ছাৰে আমাৰ অনুষ্ঠানটি আৰম্ভ কৰি গ'ল। তেখেতলোকক আমি গৌৰৱাইছোঁ। ভিডিঅ'
ৰিবন কিসালৈ কিসালৈ মোরে কল্পনা যেহেতু কাবুয়ানা মোরে খাপনা তুলো কি ভুয়ানা ওই না তোমার বাবে জানা মুখে মুরে জানা মুখে উজাগরে রজনী কোথায় তোমার বাবে জানা মুখে মুরে জানা লাইব্ৰেৰীটো কোনফালে যায় বাৰু মই পাহৰি গ'লোঁ